তে বোলো কোন যা ৰেডি হ মোবাইল চাই অকমান লগাই যা দে স্কুলৰ বাছ আহিব 8টা বজাত দে ৰেডি হ আজি প্ৰথম দিনা লেট কৰিবি নেকি দে সোনকালে কৰ এতিয়া মোবাইলটো থ দে এমাৰ ৰ'বা অলপ মই চাই লওঁ নালাগে হৈছে আৰু এতিয়া চাব লগা নাই হ'ব আহি পেলাই চাবি দে মোবাইল যিমান চা আজি নাযাওঁ নেকি স্কুলত কালিৰ পৰাই যাম নেকি তাক কি কথা ক'বা আহিছা আজি প্ৰথম দিনা স্কুলত নাযাওঁ মতি ধৰলি মানে ঘৰত হ'লে এনেকৈ তুলকে মোবাইলটো টিপি থাকিব পাৰা কিন্তু স্কুলত আজি যাব লগা হয় তোৰ মানে কি হ'ব যা এতিয়া সোনকালে ওলো মা আজি নাযাওঁ দে আজি ইচ্ছা লগা নাই একো নাযাওঁ নাই তাৰ প্ৰথম দিনা আজি সোনকালে ওলনি যা ডাইনিঙত মই ভাত আজি থৈছোঁ ভাতে খাই ল না মই খুৱাই দিব লাগিব ভাতকেইটা দে খুৱাই দি থাক মই অলপ মোবাইল চাই থাকোঁ দে আনো ৰ ভাতকেইটা তই থাক আৰু মোক কিন্তু টিফিন আজি মেগী লাগব এই আজি মেগী দিব নালাগে প্ৰথম দিনাই মেগী চেগী নিলে মাষ্টৰে বেয়া হ'বই আজি এইটো কল আৰু আপেল দিছোঁ ফল লৈ যা আজি এই নহ'ব মেগী দিব মেগী দিম মেগী লাগব দে হ'ব দে টিফিনৰ কথা চিন্তা কৰিব নালাগে দিম দে মেগী তাতে মেগী চেগী এনেকৈ সদায় নিলি যাতে সেই হ'বই মাষ্টৰে বেয়া ওলব চব চলি তাতে কল আপেল নিব তই তাতে মেগী নিলি তাতে কেনে হন দেখা হ'ব কচোন নাই মোক মেগী লাগবই দে ৰেডি হৈছে নে নাই দে বাছ আহি হৰ্ণ মাৰি আছে মা মই নাযাওঁ আজি মই নাযাওঁ স্কুলত থাক দেৰি আৰু সেই নাটকখন আৰম্ভ কৰিলি না বাছ আহি ৰাস্তাত ৰখি আছে আৰু এতিয়া ধৰলি তই কান্দান নাযাওঁ আজি মই স্কুলত নাযাওঁ তই যাব লাগব মোৰ লগত স্কুলত তই যাব লাগব মই কেনেকৈ যাম স্কুলত মোৰ দিনটো কাম বন আছে না মই নাযাওঁ মই যাব লাগব স্কুলত মই আগলৈ যাব নোৱাৰোঁ দে যাম মই যাম তোৰ লগত আৰু কিন্তু ৰখি থাকিব লাগব মইতো গুচি আহিব নোৱাৰা ৰখি থাকিব লাগব মোক গুচি আহিলে মই কান্দিম দে কান্দিবি দে ব'ল দেৰি হ'ব বাছে হৰ্ণ মাৰি আছে ব'ল